বন্ধুসকল তামাম লাগিছে, মজা লাগিব। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, দেখিছেনে? হেল্ল' বন্ধুসকল, মই এতিয়া গৈছোঁ কোকৰাঝাৰ। আপোনালোকক দেখাইছোঁ সৰলপাৰা। আগতে আপোনালোকক সৰলপাৰা ভিডিঅ' দেখিছে, কিন্তু এতিয়া মানে বহুত ধুনীয়া লগা হৈ গৈছে। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ। বন্ধুসকল, বৰপেটাৰ পাই মোৰ ফ্ৰেণ্ডটোক উঠালোঁ ইয়াতে। ইয়াৰ পৰা ইয়াৰ লগত যাম, এইখন বাইকত যাম। আৰু বিশাল গৈছিলা না তুমি? মইতো যোৱা নাই ন? শুনিছা না? বহুত ধুনীয়া হৈছে। শুনিছোঁ বহুত ধুনীয়া। বন্ধুসকল, শুনি লাগিল বাইকখনত তেল হৈ গ'ল। গতিকে তেল আনিবৰ কাৰণে গাড়ীখনটো নাযায়, অকস্মাত মানে ডিভাইডাৰ নাই, সেইটো চাইডে আছে তেল ডিপুটো, দেখিছেনে? এই সি তেল আনিব গৈছে, দেখিছেনে? বটলত মানে এতিয়া আৰু বটলত তেল আনিব লাগিব। বন্ধুসকল দেখিছেনে, কোকৰাঝাৰ পালোঁ। সেইপিনে কোকৰাঝাৰ যাব পাৰিব, কিন্তু আমি যাম সৰলপাৰা। গতিকে আমি এইটো চাইডে যাব লাগিব। বন্ধুসকল, ইয়াৰে পুলিচবিলাক বহুত ধুনীয়া হয়, কিবা এটা সুধিলে মানে সুন্দৰকৈ বুজাই দিয়ে। আমি আচলতে কোকৰাঝাৰৰ পৰাই টাউনৰ পিনে নগৈ পেলাই মানে এইটো চাইডে যাব খুজিছিলোঁ, কিন্তু আমাৰ ৰং হৈছিলে। কিন্তু এইটো চাইড নহয়, একদম হাৱেৰ পৰা একদম চিধা আৰু কোকৰাঝাৰৰ টাউন নোহোৱাই একদম হাৱে একদম চিধা। মানে সৰলপাৰা যোৱা ৰাস্তাটো পালোঁ। আপোনাক চাওক, এইটো মেইন ৰোড হয়। মেইন ৰোডৰ পৰা দেখিছেনে? এইটো চাইডে সোমাব লাগিব। এইটো একদম মেইন ৰোড, দেখিছেনে? মেইন ৰোডৰ পৰাই চাওক, এতিয়া এইটো চাইডে সোমাই যাওঁ। এনেকুৱা লাগিছে যেন ভূটানত আহিছোঁ। চাওক বন্ধুসকল, ফাইনেলি পাই গ'লোঁ সৰলপাৰা। বহুত সময়ৰ মূৰত। চাওক বাহ क्या नजारा है मेरे भाई लोग। বন্ধুসকল দেখিছেনে? মিনি ছুইজাৰলেণ্ড। গতিকে বলক আপোনালোকক দেখাই আছোঁ। বাহ क्या बात है। বন্ধুসকল গৈ আছোঁ আৰু আগলৈকে গৈ আছোঁ। মানে আচল জেগাটো আগৰ পিনে আছে। চাওক আপোনালোকক দেখাই আছোঁ সৰলপাৰা পিকনিক প্লেচ। বাহ বন্ধুসকল মজা লাগিব। টিকেট কাটিব লাগিব, ইয়াতে টিকট কাটিব লাগিব। ইয়াতে টিকট কাটিব লাগিব। দেখাইছোঁ আপোনালোকক সকলোখিনি। একচোন ঠিক আছে, সেইটো বাইকৰ 100 টকা। মানে এইটো কি টিকেট 100তে হৈ যাব নেকি? 100 টকা দিলে হৈ যাব? ঠিক আছে বাৰু, 100 টকা। বন্ধুসকল বহুত মানুহ আছে, তামাম মানুহ আছে। বন্ধুসকল দেখাই আছোঁ, একদম সম্পূৰ্ণ ভিউ আপোনালোকক দেখাই আছোঁ। ৱাহ কি ধুনীয়া পৰিৱেশ। আমি ইমান দূৰ জেগা যে আহিলোঁ, মানে কষ্টটো মানে কষ্ট যেন লগা নাই ইয়াতে আহি পেলাই। বন্ধুসকল চব গৈ আছোঁ। ৱাহ क्या ভিউ হে ভাই। এয়া হৈছে সৰলপাৰা। বন্ধুসকল, কোনে সৰলপাৰা আহিছে এবাৰ কমেণ্ট কৰি জনাব। আৰু কোনে কোকৰাঝাৰৰ পৰা মোৰ ভিডিঅ' চাই আছে এটা কমেণ্ট কৰিব, কোকৰাঝাৰ সৰলপাৰাৰ পৰা। আগৰ পিনে গৈ আছোঁ। কি মজা। আপোনালোকে যদি কোনোবা অহা নাই, এতিয়া বহুত মিছ কৰি আছে। আপোনালোকে আহক ইয়াতে আৰু এনজয় কৰক। সুন্দৰ পৰিৱেশ। ৱাহ অকল ইয়াতে আহিলে যদি নানাবোৰ তেতিয়াহ'লে কি হ'ল? নামিব লাগিব। মিনি ছুইজাৰলেণ্ড ইন আছাম। ৱাহ, ইমান ডাঙৰ এৰিয়া যিহেতু খোজকাঢ়ি ঘূৰাটো সম্ভৱ নহয়, গতিকে বাইকেৰে ঘূৰিম বাৰু। গতিকে আপোনালোকক সম্পূৰ্ণ ভিউ দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। চব দেখাই আছোঁ আপোনালোকক। বহুত ডাঙৰ এৰিয়া চব। চাই লওক ইয়াতে যদি দিব পাৰিব আপোনালোকে আহিলে।
দেখিছেনে একদম সম্পূৰ্ণ ভূটান পাহাৰ যেন পাইছোঁ এইখন চাওক এইখন ভূটান পাহাৰ যেন পাইছোঁ ভূটানৰ গাতে লাগি আছে যেন পাইছোঁ এনেকুৱা যেন লাগিছে দেখিছেনে মানুহ দেখিছেনে ৱাও ইমান মানুহ বাপৰে বাপ চাই লওক সম্পূৰ্ণ গাড়ীৰে ঘূৰিম বাইকেৰে বিশাল কেনেকুৱা লাগিছে মজা লাগছে মজা না একদম মজা লাগিছে মানে মিনি ছুইজাৰলেণ্ড অসমত ইমান ধুনীয়া জেগা আছে আপোনালোকক সকলো কৈছোঁ অসমত আমাৰ বহুত ধুনীয়া ধুনীয়া জেগা আছে চাব জানিলে বহুত ধুনীয়া ধুনীয়া জেগা আছে গতিকে চাওক টেনশ্যন ল'ব নালাগে চব খাব পাৰিব ইয়াতে দেখিছেনে হোটেল চব দেখিছেনে সকলোবোৰ আছে পিকনিক প্লেচ হয় আচলতে এইটো এটা সুন্দৰ পিকনিক প্লেচ হয় সকলোৱে গা ধুই আছে গৰমত যদি তুমি মজা লাগে আহি কিনে গা ধুব আপোনালোকে গৰমত যদি আহিব আৰু গা ধুব মজা লাগিব বন্ধুসকল এইখন দলং দিছে মানে ইটো চাইডৰ পৰা সিটো চাইডে যাব পাৰিব আপোনালোকে সেইটো কাৰণে দিছে দেখিছেনে বা পানীৰ মাজত দেখিছেনে কি ধুনীয়াকৈ মানে এনজয় কৰি আছে ইয়াৰ দলংখনত উঠিলোঁ মই ইয়াতে সকলোৱে ফটো উঠি আছে চাওক বা কুকুৰকেইটাও ফটো উঠি আছে আচলতে সিহঁতৰো মন আছেতো গতিকে বন্ধুসকল চাওক পানীৰ মাজত দেখিছেনে ডাইনিং পাৰি লৈছে আৰু পূৰা এনজয় আপোনালোকে আহিলে ইয়াতে এনেকুৱাকৈ এনজয় কৰিব পাৰিব চাওক সকলোৱে গা ধুই আছে এতিয়া এইপিনে নুমি কিনে মই সেইটো চাইডে যাওঁ আৰু আপোনালোকক দেখাই আছে এইটো চাইডে চাওক মানে চাৰিওপিনে মানে নিজৰা টাইপ বহুত ধুনীয়া লাগিছে চাওক এইটো চাইডে দেখিছেনে চাওক কিমান মানুহ আছে চাওকচোন আজি চাওক এইটো এটা নিজৰা দেখিছেনে বন্ধুসকল চাওক সম্পূৰ্ণ ভিউ দেখাই আছোঁ চাওক বন্ধুসকল এইপিনে দেখাই আছোঁ আপোনালোকক দেখিছেনে কি ধুনীয়া এটা পৰিৱেশ লগতে বাহ কিয় বাহ চাওক বন্ধুসকল চাওক অকল পানীত ধাৰ দেখিছেনে বাহ কি বিশাল কেনে লাগছে মজা লাগছে তুমি একদম ফটো উঠাত ব্যস্ত নাকি আপোনালোকে যদি আহিম বুলি ভাবি আছে আপোনালোকে ইয়াতে আহক আৰু সুন্দৰ পৰিৱেশ এটা উপভোগ কৰক মিনি ছুইজাৰলেণ্ড মানে অসমৰ মিনি ছুইজাৰলেণ্ড এখন ক'ব গ'লে মানে বহুত ধুনীয়া হয় গতিকে বন্ধুসকল কেনেকুৱা লাগিছে এবাৰ জনাব ভাল লাগিলে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাওঁ পাইছোঁ যিহেতু ভোক লাগিছে গতিকে ঘূৰি থাকিলেতো নহ'ব খাবও লাগিব গতিকে দুই কিবা অলপ খাই লওঁ ইয়াতে গতিকে মই নলবাৰীৰ পৰা আহিলোঁ বোলো বৰপেটালৈকে নলবাৰীৰ পৰা বৰপেটালৈকে 70 কিলোমিটাৰ আৰু বৰপেটাৰ পৰাই চৰলপাৰালৈকে টোটেল হ'ব মানে টোটেল কুল বৰপেটাৰ পৰাই বৰপেটা ৰোডৰ পৰাই চৰলপাৰালৈকে 109 কিলোমিটাৰ হ'ব টোটেল মোটামুটি ধৰক 109 কিলোমিটাৰ টোটেল ধৰক আৰু 170 180 গতিকে বহুত দূৰ আহিছোঁ বন্ধুসকল গতিকে এইবিলাক কিবা অলপ খাই বন্ধুসকল মানে চাওমিনটো বহুত টেষ্টি হৈছে মজা আপোনালোকে যদি আহি ইয়াতে খাব মজা লাগিব বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এবাৰ জনাব ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই জয় আই অসম বাই বাই চৰলপাৰা